বিহগী কবি ৰঘুনাথ চৌধুৰীৰ ৰচিত কবিতা অন্তিম জ্যোতি। মৰম ভিক্ষাৰী মই বিশ্ব ভাণ্ডাৰত খুজিছিলোঁ অন্তৰৰ দান। গৰল উদ্ভৱ হ'ল সিন্ধু মন্থনত, অমৃতৰ নাপালোঁ সন্ধান। উদ্দাম বাসনালৈ স্বৰ্ণ মৃগ খেদি সংসাৰত ভ্ৰমিলোঁ কিমান। দুৰ্জয় লালসাতেও নুগুচিল মোৰ, ব্যৰ্থ হ'ল লক্ষ্যভেদী বান। মৰ্মাহত ব্যথাহত দুৰ্বহ জীৱন, আছে মোৰ আৱৰ্তত ঘূৰি। স্পন্দনত তন্দাটোৰ দুৰ্বল চিত্তৰ, জড়তাই নিচে সংজ্ঞা হৰি। ব্যথাৰ সহস্ৰ জ্বালা ব্যথতাৰ গ্লানি, বুকু পুৰা তপত উচ্ছ্বাস। কোনে বা গুচাব মোৰ, কোনে বা শুনিব আৰব্যৰ স্বপ্ন উপন্যাস। জীৱনৰ ধ্ৰুৱতৰা মাৰ যাওঁ যাওঁ অন্তৰৰ অন্তিম বুকুত। পৰম আনন্দৰূপ ধ্ৰুৱজ্যোতি কণা, নাপামনে আৰু সিলোকত।